নমস্কাৰ জ্ঞান সৰোবৰ আৰোগ্য কেন্দ্ৰৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ। আজি আমি শিক্ষাৰ্থীসকলৰ বাবে বৌদ্ধিক বিকাশ আৰু মানসিক বিকাশৰ বাবে বিজ্ঞানসন্মতভাৱে প্ৰমাণিত হোৱা ঋগ্বেদৰ প্ৰভাৱশালী মন্ত্ৰসমূহৰ ভিতৰত অন্যতম গায়ত্ৰী মন্ত্ৰৰ কথা ক'বলৈ ওলাইছোঁ। আমাৰ শিশুসকলক 4-5 বছৰ বয়সৰ পৰা যদি গায়ত্ৰী মন্ত্ৰ পাঠ কৰিবলৈ বাধ্য কৰোৱা হয়, তেতিয়া ধনাত্মকভাৱে বৌদ্ধিক বিকাশ সম্ভৱ হয় আৰু সকলো ব্যক্তিয়ে গ্ৰহণ কৰা উচিত। যি গায়ত্ৰী মন্ত্ৰৰ ওপৰত অল ইণ্ডিয়ান ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছৰ ডাক্তৰ আৰু IITৰ বিজ্ঞানীকে যৌথভাৱে গৱেষণাৰ অন্তত প্ৰমাণ কৰি দেখুৱালে যে এই মন্ত্ৰ পাঠ কৰাৰ ফলত আমাৰ মগজুত ধনাত্মক শক্তিৰ তৰংগ বৃদ্ধি পায় আৰু বিচাৰ কৰ্মধাৰাৰ এক ধনাত্মক পৰিৱৰ্তন হ'বলৈ ধৰে। যি আমাৰ মগজুৰ ফ্ৰণ্টেল কৰ্টেক্স অৰ্থাৎ এক্সিকিউটিভ ব্ৰেইন বুলি কোৱা হয়, যাৰ জৰিয়তে আমাৰ বিচাৰ ভাৱনা যোজনা তৈয়াৰ হয় আৰু আমাক পৰিচালিত কৰে। সেই অংশৰ পৰিসৰ বৃদ্ধি হয় ধনাত্মকভাৱে আৰু মগজুত গাবা নামৰ এক ৰাসায়নিক যৌগৰ উৎপন্ন হ'বলৈ ধৰে, যি আমাক সুখৰ অনুভূতি দিয়ে, সৎকৰ্ম বিচাৰৰ প্ৰতি অগ্ৰসৰ কৰায়। 1998 চনৰ পৰাই এই গৱেষণা এইমছৰ ডাক্তৰ আৰু IITৰ বিজ্ঞানীয়ে চলাইছিল। প্ৰথমে 9 মাহ পৰ্যন্ত এই গৱেষণা কৰিছিল আৰু এই গৱেষণাৰ পৰা পোৱা তথ্যৰ ওপৰত 5 বছৰ ধৰি অধ্যয়ন কৰা হৈছিল। 30 পৰা 35 বছৰ বয়সৰ ব্যক্তিসকলক লৈ দুটা ভাগত বিভক্ত কৰিছিল। প্ৰথমে সকলোৰে MRI গ্ৰহণ কৰা হৈছিল আৰু এক পক্ষক 3 মাহ পৰ্যন্ত নিতৌ 108 বাৰকৈ গায়ত্ৰী মন্ত্ৰ পাঠ কৰাইছিল আৰু আন এক পক্ষক কৰোৱা হোৱা নাছিল। ইয়াৰ পিছত MRI লৈ দেখা পালে যে মন্ত্ৰ পাঠ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত গাবা নামৰ এক ৰাসায়নিক যৌগ বৃদ্ধি হ'বলৈ ধৰে আৰু তেওঁলোকৰ চৰিত্ৰত, কৰ্মত, চিন্তাধাৰাৰ ধনাত্মক পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। গতিকে ইয়াৰ পৰা স্পষ্ট হয় যে আমাৰ ভাৰতীয় সংস্কৃতিৰ মহান বিজ্ঞান গ্ৰন্থ ঋগ্বেদৰ সৰ্বোচ্চ মন্ত্ৰৰ অন্যতম গায়ত্ৰী মন্ত্ৰৰ বৌদ্ধিক বিকাশত অৰিহণা যোগায়। আৰু এই গৱেষণাৰ সম্পূৰ্ণ তথ্য পাবৰ বাবে ডেছক্ৰিপশ্যন বক্সত এটা লিংক দিয়া হৈছে, আপোনালোকে লিংকটোত গৈ চাব পাৰিব। এতিয়া আহক আমি আলোচনা কৰোঁ এই গায়ত্ৰী মন্ত্ৰৰ অৰ্থনো কি। ওম ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্বৰেণ্যং ভৰ্গো দেৱস্য ধীমহি ধিয়ো য়ো নঃ প্ৰচোদয়াৎ। ওম ভূৰ্ভুৱঃস্বঃ। ওম মানে হ'ল দ্য প্ৰাইমেভেল চাউণ্ড, আদিম শব্দ, যি এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিত ওম ধ্বনিৰে প্ৰথম আৰম্ভণি হৈছিল। ভূৰ মানে হ'ল পৃথিৱী, ফিজিকেল ৱৰ্ল্ডৰ কথা কোৱা হৈছে। ভুৱঃ মানে হ'ল মেণ্টেল ৱৰ্ল্ড, দ্য লাইফ ফ'ৰ্চৰ কথা কোৱা হৈছে, যি আমাৰ জীৱনী শক্তি, আমাৰ মানসিক শক্তিৰ আধাৰ। স্বাহা মানে হ'ল স্পিৰিচুৱেল ৱৰ্ল্ড, আধ্যাত্মিক শক্তিৰ কথা কোৱা হৈছে। অৰ্থাৎ ওম ভূৰ্ভুৱঃস্বঃ, প্ৰথমেই ওম শব্দৰ ধ্বনিৰে পৃথিৱী বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল, তাৰপিছত পৃথিৱীৰ উদ্ভাৱন, মানসিক শক্তিৰ উদ্ভাৱন, আকৌ যি আমাৰ আধ্যাত্মিক শক্তিৰ বিকাশ হ'ল। তৎসবিতুৰ্বৰেণ্যং, তৎ মানে হ'ল ভগৱান, সবিতুৰ মানে হ'ল এক সকলো জীৱনী শক্তিৰ উৎস, দ্য ছান, ক্ৰিয়েটৰ, সূৰ্যৰ দৰে তেজস্বীমান, বৰেণ্যং পূজনীয় অৰ্থাৎ শ্ৰদ্ধাভাজন, এডৰেবল অৰ্থাৎ তৎসবিতুৰ্বৰেণ্যং, পূজনীয় পৰমাত্মাই হ'ল সূৰ্যৰ দৰে উজ্জ্বল জ্যোতিবিন্দুস্বৰূপ সৃষ্টিকৰ্তা। ভৰ্গো দেৱস্য ধীমহি, ভৰ্গো মানে হ'ল উজ্জ্বল, দেৱস্য সুপ্ৰিম লৰ্ড, ধীমহি উই মেডিটেট অন, আমি ধ্যান কৰিব পাৰোঁ। ভৰ্গো দেৱস্য ধীমহি অৰ্থাৎ আমি ধ্যানৰ দ্বাৰা যাতে দেৱতাৰ দৰে প্ৰকাশ হওঁ, উজ্জ্বলি উঠোঁ। ধিয়ো য়ো নঃ প্ৰচোদয়াৎ, ধিয়ো মানে হ'ল বুদ্ধিমান, ইণ্টেলেক্ট, য়ো মানে হ'ল আমি যাতে এক উজ্জ্বল জ্যোতিবিন্দু হওঁ, এক উজ্জ্বলি উঠোঁ, মে দিছ লাইট। নাহ মানে হ'ল আমি, আমাৰ, প্ৰচোদয়াৎ মানে হ'ল আমাক উৎসাহিত কৰক, আমাক গাইড কৰক, আমাক ইনস্পায়াৰ কৰক। ধিয়ো য়ো নঃ প্ৰচোদয়াৎ, হে ভগৱান আমাৰ বৌদ্ধিক বিকাশ কৰাই, আমাক সত্যৰ ফালে অগ্ৰসৰ কৰাওক, আমাৰ জীৱন সফল কৰাওক। এই মন্ত্ৰৰ জৰিয়তে এইটোৱেই গম পোৱা যায় যে প্ৰথমেই যি ওম ধ্বনিৰে এই বিশ্বব্ৰহ্মাণ্ডৰ প্ৰথম শব্দৰ উদ্ভাৱন হৈছিল, লাহে লাহে আমাৰ ফিজিকেল ৱৰ্ল্ড, লাহে লাহে মেণ্টেল ৱৰ্ল্ড, লাহে লাহে স্পিৰিচুৱেল ৱৰ্ল্ডৰ আৱিৰ্ভাৱ হ'ল। তাৰপিছতেই আমি ভগৱানক আৰাধনা কৰোঁ, যাতে পূজনীয় পৰমাত্মাই হ'ল সূৰ্যৰ দৰে উজ্জ্বল জ্যোতিবিন্দুস্বৰূপ সৃষ্টিকৰ্তা, যাতে আমাক ধ্যানৰ প্ৰকাশ দিয়ক, আমি দেৱতা সদৃশ যাতে উজ্জ্বলি উঠোঁ, আমি যাতে বুদ্ধিমান হওঁ, আমাৰ বিকাশ হয়, আমি
সূৰ্যৰ কিৰণৰ দৰে উজ্জ্বল হৈ যাতে বুদ্ধি বিকাশ হৈ আমাৰ জীৱন সাফল্যমণ্ডিত কৰিব পাৰোঁ, এয়ে হ'ল এই গায়ত্ৰী মন্ত্ৰৰ অৰ্থ। আৰু ইয়াৰ অৰ্থ আমাৰ শাস্ত্ৰসমূহত বিভিন্ন ধৰণে সুন্দৰভাৱে দিয়া গৈছে। আমি মাথো এক আভাস দিবলৈ চেষ্টা কৰিছোঁ। গতিকে আশা কৰিছোঁ আমাৰ যি ভৱিষ্যত, আমাৰ যি শিশুসকল দেশৰ ভৱিষ্যত, শিশুসকলক আমি সৰুৰ পৰা এই মন্ত্ৰ পাঠ কৰাই বুদ্ধি বিকাশ কৰাব পাৰোঁ, য'ত সকলোৱে গুৰুত্ব দিব বুলি আশা ৰাখিছোঁ। আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। জয় আই অসম, জয় ভাৰত।